সভাপতি ডাঙৰীয়া উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 5 জুন বিশ্ব পৰিৱেশ দিৱস এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে অজন স্তৰ আৰু ইয়াৰ ধ্বংস আৰু মানৱ জাতিৰ ভৱিষ্যত ইয়াক বৰ জটিল সন্ধিক্ষণত আমি উপনীত হৈছোঁ অজন স্তৰ নামৰ এবিধ স্তৰ আছে যিবিধ স্তৰে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা দিয়ে এই অজন স্তৰৰ যদি কেনেবাকৈ ধ্বংস হৈ যায় তেতিয়াহ'লে পৃথিৱীলৈ অনবৰতে সূৰ্যৰ লগত অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱী পাবহি এতিয়া আমাৰ সূৰ্যই যি ধৰণে আমাক সহায় কৰি আছে প্ৰত্যেকটো ক্ষেত্ৰতে সহায় কৰি আছে সূৰ্যৰ পোহৰ নহ'লে কোনো ধৰণৰ জীৱ জন্তু আৰু এই উদ্ভিদবিলাক জীয়াই থাকিব নোৱাৰিব সূৰ্যৰ পোহৰৰ উপস্থিতিতহে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্যবস্তু প্ৰস্তুত কৰে আৰু এই খাদ্যবস্তু হৈছে C6H12O6 বা গ্লুক'জ বুলি কোৱা হয় এই ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ ভুল ধাৰণা আছে যেনে গছে কাৰ্বন ডাই অক্সাইড যে লোৱাৰ কথাটো কোৱা হয় সেই গছে আচলতে খাদ্যবস্তু গ্ৰহণ কৰিবৰ কাৰণে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে বাকী সকলোবিলাক জীৱই অক্সিজেনৰ ওপৰত নিৰ্ভৰ কৰা অক্সিজেন লৈহে জীয়াই থাকে শ্বাস প্ৰশ্বাস ল'বৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয় এতিয়া এই অজন স্তৰ ধ্বংসৰ কাহিনীটো এনে ধৰণৰ যে মানুহে সৃষ্টি কৰা বিভিন্ন ধৰণৰ কাৰ্যকলাপ যেনে মানুহে আজিৰ দিনত সাধাৰণতে ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰে ফ্ৰিজ আৰু শীত তাপ নিয়ন্ত্ৰিত কোঠা ব্যৱহাৰ কৰে ঘৰবিলাক শীত তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা নিৰ্গত হোৱা CFC যাক ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন বুলি কোৱা হয় এই ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন অতি মাৰাত্মক যি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনে সূৰ্যৰ পৰা অহা সেই অতি বেঙুনীয়া ৰশ্মি অহাত সহায় কৰি আছে আমি নিজেই সৃষ্টি কৰিছোঁ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন ফ্ৰিজবিলাকৰ পৰা ওলায় শীতাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা ওলায় সেই গেছবিধ আৰু সিহঁতি গুচি গৈ পেলাই সেই আমাৰ ওপৰি ভাগত যি এটা ছাতি নিচিনাকৈ নিয়ন্ত্ৰণ কৰি আছে পৃথিৱীৰ উপৰিভাগ অজন স্তৰটোৱে এই অজন স্তৰটোক ধ্বংস কৰাত সহায় কৰিছে যাৰ ফলত আমাৰ পৃথিৱীত আজিৰ দিনত বিভিন্ন ধৰণৰ ব্যক্তিৰ অচিন ৰোগৰ সৃষ্টি হৈছে আৰু যদি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনেৰে ফুটা কৰা সেই অজন স্তৰেদি কেনেবাকৈ যদি অতি বেঙুনীয়া ৰশ্মি গুচি আহি আমাৰ গাত পৰে তেতিয়াহ'লে আমাৰ দেহত স্কিন কেঞ্চাৰ হয় ছালৰ কেঞ্চাৰ ৰোগ হয় আৰু এই ছালৰ কেঞ্চাৰ ৰোগ নিয়ন্ত্ৰণৰ কোনো উপায় আজিলৈকে ওলোৱা নাই চিকিৎসা বিজ্ঞানে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই গতিকে আমি সময় থাকোঁতে এইবিলাক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি ফ্ৰিজটো কেলৈ ব্যৱহাৰ কৰোঁ বা শীতাপ নিয়ন্ত্ৰিত কোঠাটো কিয় ব্যৱহাৰ কৰা হয় যে ঠাণ্ডা পাবৰ কাৰণে যদি আমি ঘৰতে এজোপা গছ ৰুই লওঁ 4-5জোপা যদি গছ থাকে বাঁহ গছ এজোপা যদি থাকে তাৰ তলত গৰম দিনত খন্তেক সময় যদি আমি ৰ'বলৈ চেষ্টা কৰোঁ বা জিৰণি লওঁ তেতিয়াহ'লে আমাৰ তেনেধৰণৰ এতিয়া আমাৰ ঘৰতে শীতাপ নিয়ন্ত্ৰিত কোঠাৰ কোনো প্ৰয়োজন নাই এই বিদ্যালয়তো শীতাপ নিয়ন্ত্ৰিত কোঠাৰ প্ৰয়োজন নাই কিন্তু এই ধৰণৰ যদি এনেকুৱা ধৰণৰ আমি বেলেগ বিভিন্ন ধৰণৰ এতিয়া তেজপুৰত যোৱাবাৰ মই বিজ্ঞানৰ প্ৰশিক্ষণ ল'বলৈ গৈছোঁ তেজপুৰ ইউনিভাৰ্চিটি তাৰ ভিতৰত দেখা পাইছোঁ যে তাত প্ৰতিটো কোঠাই আমাক শীতাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰত সোমাই লৈ আমাক প্ৰশিক্ষণ দিছে তাত প্ৰয়োজন আছে তাত গছ গছনি নাইকিয়া হৈ যোৱাৰ কাৰণে উত্তাপৰ পৰিমাণটো যথেষ্ট বাঢ়ি যোৱাৰ কাৰণে সেই ব্যৱস্থাটো কৰা হৈছে আমাৰ ইয়াত আমি তেনেধৰণৰ কোনো ব্যৱস্থা নোলোৱাকৈ যাতে প্ৰাকৃতিকভাৱে আমি জীয়াই থকাৰ পৰিৱেশ এটা পাওঁ তাৰ কাৰণে আমি সদায় সতৰ্ক হৈ থাকিব লাগে আমি সদায় এই বিদ্যালয়লৈ অহাৰ আমি জইন কৰিবলৈ যেতিয়া আহিছিলোঁ ইয়াত যোগদান কৰিছিলোঁ তেতিয়া দেখিছিলোঁ ইয়াত প্ৰয়াত শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপক যিজন সভাপতি চন্দ্ৰকান্ত সন্দিকৈদেৱ তেখেতৰ নামতে এই তোৰণখন আমাৰ আছে গতিকে তেখেতৰ সুযোগ্য সন্তান বকুল সন্দিকৈ ইয়াত
আমাৰ এই বিদ্যালয়খনৰ চাৰিওফালে গছ-গছনি ৰোৱাৰ ক্ষেত্ৰত সুদৃঢ় ভূমিকা গ্ৰহণ কৰিছে, যাৰ কাৰণে আমি আজিৰ এই পৰিৱেশটো পাইছো। আমি ইয়াত যথেষ্ট সুন্দৰ এটা পৰিৱেশত পাঠদান কাৰ্য বা পাঠ গ্ৰহণ কাৰ্যটো সম্পাদন কৰিব পৰা হৈছো। গতিকে আমি আজিৰ পৰা প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে অজন স্তৰ ধ্বংস হোৱাৰ যিকোনো ধৰণৰ কাৰ্য যাতে আমি নিজেই সৃষ্টি কৰি নলওঁ তাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই যে গছ পুলিবিলাক ৰোৱা হয়, সেই গছ পুলিবিলাক যাতে আমি প্ৰতিপাল কৰি পেলাই একবৃক্ষ শত পুত্ৰ সম বুলি কোৱা হয়, যে এজোপা গছে 100টা সন্তানৰ সমান সিহঁতি কাম কৰে। গতিকে হয়, এই ক্ষেত্ৰত আমি সদায় নিজৰ মনটোক সুদৃঢ়ভাৱে এই গছ পুলি ৰোৱাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা উচিত। আমি প্ৰতিপাল কৰিব লাগিব। গছ পুলিটো ৰুই থলে নহ'ব, তাক প্ৰতিপালৰ ব্যৱস্থা কৰিব লাগিব। আৰু তেতিয়াহে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আমি জীয়াই থাকিব পাৰিম। নহ'লে কিন্তু পৃথিৱীৰ বৰ্তমান সময়ত অসমতে গুৱাহাটীত 40 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা হৈছে। গতিকে ই এক ভয়ংকৰ আগজাননী আহিছে। 50 মান হৈ গ'লে মানুহ মৰি যাব। গতিকে 50 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা যদি হৈ যায়, তেতিয়াহ'লে জীয়াই থকাটো অসম্ভৱ। 100 ডিগ্ৰীত পানী উতলে, আধাখিনি গৰম হোৱা নাই, কুহুমীয়া গৰম, মানুহ কুহুমীয়া গৰম হৈ যাব। আৰু সেইটোত আচলতে নোৱাৰিব থাকিব। গতিকে তেনেকুৱা পৰিৱেশৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি এই বিদ্যালয়ত যেনেধৰণে প্ৰতি বছৰে এই ধৰণৰ অনুষ্ঠান উদযাপন কৰি আহিছোঁ, ঠিক তেনেকৈ সতৰ্ক কৰি আহিছোঁ, সজাগতাৰ সৃষ্টি কৰি আহিছোঁ। ঠিক তেনেকৈ প্ৰত্যেক ল'ৰা ছোৱালীয়ে সেই ব্যৱস্থাটো কৰিব লাগে। আৰু ঘৰত এটা মেছেজ দিবগে লাগে, দেউতা মাক জনাবগে লাগে। আগৰ পিতৃ মাতৃসকলে যথেষ্ট পঢ়া শুনা নাছিল, যদি জ্ঞান আছিল, তেখেতসকলে বৰ্তমানৰ আজিৰ প্ৰজন্মই যেনেধৰণে কাম কৰিছে তেনেকুৱা কৰা নাছিল। কিছুমান সতৰ্কতামূলক ব্যৱস্থা তেখেতসকলে কৰিছিল। গছে বাইবেল কৈছে গছে খাও দিয়ে, হয়, জীৱ আগত লৰচৰহে কৰিব নোৱাৰে। আমাক মাৰি পেলালে আমি খাও নিদিম জানো? কিবা এটা জীৱ মাৰিলে খাও নিদিব জানো? গছ এজোপা কাটিলেও খাও দিয়ে। গছজোপাৰ যদিও মুভমেণ্ট মানে গতি কৰিব পৰা ক্ষমতা নাই, তথাপিও সিও জীৱ। জীৱ সম্পৰ্কে আমি ক্লাছ 9ত ইতিমধ্যে সেই শ্ৰেণীটোত পাঠটো আমি একদিন পঢ়াই আছো। গতিকে সেই কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি যাতে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ দ্বাৰা অজন স্তৰ ধ্বংস কাৰ্য সম্পাদন নহয়, তাৰ ব্যৱস্থা আমি এই গ্ৰাম্য অঞ্চলবিলাকত কৰিব লাগে।